এইটো কেতিয়াও নাভাবিবা যে আনে তোমাক কি ভাবিব, কিয়নো তোমাৰ ঘৰৰ খৰচ তুমিয়ে উপাৰ্জন কৰিব লাগিব, সেয়া আনে নকৰে। সদায় হাঁহি মুখেৰে থাকিবা, তেতিয়াহে এই পৃথিৱীৰ সকলো তোমাৰ লগত। নহ'লে চকু পানীও চকুৰ পৰা সকাহ নাপাব। জীৱনত কিছুমান কথা নজনাকৈ থকাটো ভাল, নহ'লে বহুত মন কষ্ট হয় যেতিয়া সকলো কথা গম পোৱা যায়। তেওঁহে কান্দে যিয়ে সঁচা সম্পৰ্কৰ অনুভৱ কৰে। মতলব বা স্বাৰ্থলৈ সম্পৰ্ক কৰাজনৰ চকুত লাজো নালাগে, চকু পানীও নোলায়। ভাল মানুহ অসৎ, স্বাৰ্থপৰ বা মতলবী নহয়, মাত্ৰ আঁতৰি যায় সেইসকলৰ পৰা যাৰ ওচৰত তেওঁৰ কোনো আদৰ নাই। পৃথিৱীৰ প্ৰতিজন মানুহৰ হৃদয়ত বহুত দুখ আছে, কিন্তু প্ৰকাশ কৰাৰ পথ সকলোৰে ভিন্ন ভিন্ন। কোনোবাই প্ৰকাশ কৰে চকু পানীৰে, আকৌ কোনোবাই প্ৰকাশ কৰে এটি মিঠা হাঁহিৰে। কাৰোবাক ভাল পাবলৈ হৃদয় লাগে, শিক্ষা নেলাগে। তথাকথিত শিক্ষাই মানুহৰ সহজ হৃদয় বৃত্তিবোৰ ধ্বংসহে কৰে। আপোনালৈ বিনম্ৰ অনুৰোধ, যদি আমাৰ ভিডিঅ'সমূহ আপোনাৰ ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক আৰু কমেণ্ট কৰিব। এজনী ছোৱালীৰ ল'ৰাৰ লগত কথা পতাৰ অভ্যাস তেতিয়াই আৰম্ভ হয় যেতিয়া ছোৱালীজনীয়ে ল'ৰাৰ মাজত তাইৰ আপোন এজনক বিচাৰিবলৈ লয়, আৰু যেতিয়া ছোৱালী এজনীয়ে নিজৰ আপোন সুখ বিচাৰি ল'বলৈ লয়।